এতিয়া অলপ বাহিৰত ওলালে আৰু এতিয়া চাব ধুনীয়াকৈ ঘৰ উঠাই মেলি চালাম কৰিব প্ৰণাম কৰিব আৰু আপোনালোকে চাওক ইমান ধুনীয়াকৈ আৰু গাইজ ধুনীয়াকৈ মানে বাই বাই দিছে ঘৰে উঠাই মেলি চাওক সালাম আৰু গাইজ এয়া চাওক চালাম দিছে আৰু গাছ এতিয়া চাব গছৰ কুন্দাৰ ওপৰত উঠিব আৰু ধুনীয়াকৈ ঘূৰি মেলি দেখাব আপোনালোকে চাব ধুনীয়াকৈ ঘূৰি মেলি উঠি মেলি দেখাব আপোনালোকক চাই থাক মানে 5 বছৰীয়া হাতী পোৱালি যিহেতু মানে একদম মাছৰে শিকিছে একদম ক'ব নালাগে আৰু গাছ এয়া চাওক পূৰা এক পাক ঘূৰি মেলি দেখাই দিছে মাছৰে শিকিছে মানে আৰু গাছ চাওক এতিয়া দুটা ঠেং দাঙি দিছে এইফালে এটা পাছফালৰ এটা আগফালৰ এটা ধুনীয়াকৈ গাছ চাওক না একদম আচৰিত নিচিনা একদম ঘূৰি মেলি দেখাই দিছে কুন্দাখনত উঠি মেলি আৰু গাছ এতিয়া চাওক ধুনীয়াকৈ নামিছে ঘূৰি মেলি ধুনীয়াকৈ নামিছে আৰু গাছ চাওক ধুনীয়াকৈ নামি আৰু গাছে বোলে সালাম দিছে দুটা করে উঠাই দিছে ওয়াও বঢ়িয়া बहुत धुनिया एकदम जाप मारिছে বাই বাই আৰু গাছ এফালে চাওক ধুনীয়া একদম বাই বাই দিছে আমাৰ চবক এফালে আৰু গাছ এতিয়া বোলে পূজা কৰিব ধুনীয়াকৈ ফুল দি মেলি পূজা কৰিব গাইছ আৰু আপোনালোকে চাব কেনেকৈ পূজা কৰে এখন 5 বছৰীয়া হাতী পোৱালি ইমান ধুনীয়া শিকিছে মানে যিহেতু আৰু গাইছ চাওক ধুনীয়াকৈ পূজা কৰিছে ফুল দি মেলি এয়া চাওক পানী ঢালিলে এইফালে পূজা কৰি ফুল দি মেলি আৰু এবাৰ দিব চাওক ভগৱানক পানী দিব কৈছে তো এইফালে পানী দিব দিয়ে চাওক ধুনীয়াকৈ পানী দি দিলে সালাম
আৰু গাইছ অৱশেষত প্ৰণাম কৰিলে। লাঠি দুটা লৈ আহা, লাঠি দুটা লৈ আহা পট কৰি। আৰু গাইছ এতিয়া চাওক লাঠি খেল দেখাব এইফালে। এই চাওক লাঠি খেল। ডান্ডিয়া খেলিছে। আৰু গাইছ এতিয়া আনিব ফুটবল। এতিয়া ফুটবল খেলিব। কেনেকৈ ভৰিৰে ফুটবল খেলে গাইছ এতিয়া চাই লওক আপোনালোকে। আৰু গাইছ আহি গ'ল এতিয়া আমাৰ মাজত ফুটবল। এতিয়া ফুটবল কেনেকৈ খেলিব চাওক এইফালে। এই চাওক ফুটবল খেলিব এতিয়া কেনেকৈ ভৰিৰে মাৰিব চাওক। আৰু গাইছ এইফালে দিব এতিয়া আৰু কৰিব কেটচ এইখন বলেৰে। এতিয়া দলি মাৰিব চাব। ৱাও এই চাওক। আৰু এতিয়া গাইছ ভৰিৰে মাৰিব। ৱাহ কেটচ ধুনীয়াকৈ কেটচ আহিলে। আৰু গাইছ হৈ গ'ল এতিয়া সমাপ্ত। এতিয়া সোমাব আমাৰ বেবী এলিফেণ্ট ভিতৰলৈ। চেক বাবা চেক চেক। ধুনীয়া চেক দিছে একদম। বঢ়িয়া ধুনীয়া চালাম কৰিছে একদম। সাবাস। নালাগে গামছা নালাগে, ফুল আমাক দিলে হবে। আমাক ফুল দিলে হবে। আৰু গাইছ এয়া চাওক পুৰা ধুনীয়াকৈ মানে ফুল এখন সম্বৰ্ধনা জনাইছে। বঢ়িয়া। আৰু গাইছ চাওক কিমান ধুনীয়া একদম মানে ফুলৰ সম্বৰ্ধনা জনাইছে ডিঙিত। চাবাস। চকী আনিব দিয়ক। এইটো কনচেপ্ট চকী আনিব। সালাম সালাম সালাম। আৰু গাইছ এখন মানে চকী নি মেলি দিব আৰু মানুহবিলাক বহিব। চকী দিছে ধুনীয়াকৈ বহিবলৈ আমাৰ গণপতি বাবাই।
আৰু গাই চাওক না কিমান ধুনীয়াকৈ মানে এখন মানে চকী দিলে বহিবলৈ ধুনীয়াকৈ ইফালে তাৰপাছতে পানী বটল দিব খাবৰ কাৰণে এয়া চাওক পানী আনিছে ধুনীয়াকৈ গুড এলিফেণ্ট ধুনীয়াকৈ পানী বটল দিছে বহিবলৈ দিছে গামোচা সমৰ্থন জনাব দিছে পানী খালে এতিয়া আকৌ এতিয়া মই পানী খাই দিলোঁ এতিয়া আকৌ দি দিম লোৱা লোৱা ল'ব তেখেতক দিয়া তেখেতক দিয়া দিয়া বাছ আপুনি নমুনা কৰি দি দিবচোন আকৌ অঁ ল বটলটো ৰখা সেই আলহীজনক দিয়া বহুত ভাগৰত আহিছে দিয়া চাব্বাছ গুড এলিফেণ্ট লোৱা মোলৈ আহা একেদৰে মানুহ দৰে বুজিছা চাব্বাছ চাব্বাছ সালাম আৰু গাই চাওক কিমান ধুনীয়াকৈ সালাম দিছে ভৰি উঠাই মেলি কৰিলে অঁ বুলি কৈছে বঢ়িয়া शाबाश আৰু গাইছে এইফালে পেচাব কৰি দিলে পেচাব লাগি গ'ল চাগে পেচাব কৰি দিলে এইফালে দীঘল লম্বু ভাল লাগিছে না ভাল লাগিছে হয় আরে হয় কোৱা একেবাৰে চুমা খাই যাম কিবা কৰিব দেই মা গামোচা দিলে তুমি চুমা ঠিক আছে তোমালোক বেগলৈ যোৱা এপাহি কিবা এটা কৰিব দিব ডাইৰেক্ট পেলা আৰু গাইছ এইফালে ওলাই আছে আমাৰ বেবী এলিফেণ্ট যিহেতু হৈছে 5 বছৰ আৰু ইয়াত ওলাই মেলি আহি মেলি দেখুৱাব ধুনীয়াকৈ এইখনত ঘূৰি মেলি দেখুৱাব এইখন গছৰ খুন্দত মই অলপ ফুৰাব গান গাবলৈ অসুবিধা পাওঁ গতিকে এটা আমাৰ মেম্বাৰ আমাৰ পৰিয়ালৰ মেম্বাৰ এইফালে দুটামান মানুহ আহিলে আৰু এতিয়া ধুনীয়াকৈ দিব নমস্কাৰ এয়া চাওক আৰু 2-3টামান মানুহ আহিলে ধুনীয়াকৈ মানে এইফালে নমস্কাৰ কৰিছে ধুনীয়াকৈ নমস্কাৰ দিছে देखते रहिए ना नहीं करते ना
कुछ नहीं करे कुछ नहीं আর গাছে ফেলে পুরো আশীর্বাদ দিছে সবে দাদা ফিরতে